এইটোৱে তেখেতে মানে ভাবি থ'ব লাগিব পিছত কিছু খান্দাত যাতে সাপ নোলায় এতিয়া মানে অস্ত্ৰৰ যিখিনি ইনভেষ্টিগেশ্যন এটা হাইয়েষ্ট লেভেলৰ ইনভেষ্টিগেশ্যন হ'ব লাগে আমি ইনভেষ্টিগেটিং এজেন্সি বা আমাৰ ল এনফৰ্চিং এজেন্সি আমাৰ পুলিচৰ বিভাগক আমি অনুৰোধ কৰিছোঁ যিখিনি অস্ত্ৰ পোৱা গৈছে এই অস্ত্ৰটো ক'ৰ পৰা আহিছে আৰু তেনেকুৱা অস্ত্ৰ কাৰ কাৰ হাতত আছে এইবিলাক তদন্ত কৰি পেলাই প্ৰত্যেকজন মানুহ যিবিলাক ইয়াৰ লগত জড়িত হয় যিমানে ডাঙৰ মানুহ নহওক কিয় এই মানুহবিলাকক এৰেষ্ট কৰি পেলাই আমি জেলত দিব লাগে বুলি আমি পুলিচ বিভাগক আমি অনুৰোধ জনাইছোঁ এইটোৱে তেখেতে মানে ভাবি থ'ব লাগিব পিছত কিছু খান্দাত যাতে সাপ নোলায় এতিয়া মানে অস্ত্ৰৰ যিখিনি ইনভেষ্টিগেশ্যন এটা হাইয়েষ্ট লেভেলৰ ইনভেষ্টিগেশ্যন হ'ব লাগে আমি ইনভেষ্টিগেটিং এজেন্সি বা আমাৰ ল এনফৰ্চিং এজেন্সি আমাৰ পুলিচৰ বিভাগক আমি অনুৰোধ কৰিছোঁ যিখিনি অস্ত্ৰ পোৱা গৈছে এই অস্ত্ৰটো ক'ৰ পৰা আহিছে আৰু তেনেকুৱা অস্ত্ৰ কাৰ কাৰ হাতত আছে এইবিলাক তদন্ত কৰি পেলাই প্ৰত্যেকজন মানুহ যিবিলাক ইয়াৰ লগত জড়িত হয় যিমানে ডাঙৰ মানুহ নহওক কিয় এই মানুহবিলাকক এৰেষ্ট কৰি পেলাই আমি জেলত দিব লাগে বুলি আমি পুলিচ বিভাগক আমি অনুৰোধ জনাইছোঁ